ओनसोलनि 2 नं बेथागावआव समबायनि माइरं राननायाव बेले-बेजे सोमजिनायनि अजद थिखांदों। बाक्सा जिल्लानि गरेस्वर खाजोना बेंखननि सिङाव थानाय नावकाटा ओनसोलनि 2 नं बेथागावआव समबायनि माइरं राननायाव बेले-बेजे सोमजिनायनि अजद थिखांदों। 2 नं बेथागावनि सानजा देफिलि समबाय समिति लिमिटेडनि सिङाव सानै एजेन्टनि हेंथायै गामिनि रायजो राजाफ्रा बे अजदखौ दैखांदों। अजद दैखांनाय बायदिब्ला एजेन्टआ जुन आरो जुलाइ दाननि माइरंखौ रायजो राजाफोरनो रानना होआलासेनो माइरं होनाय दिन्थिदों। बेखौ लानानैनो थांनाय 27 जुलाइआव गामिनि कालासान्त मन्दिरनि लांगोनायाव मोनसे मेलबो खुंनाय जायो। बे मेलाव रायजो राजाफोरनो माइरं रानना होआलासेनो एजेन्टआ माइरं होनाय दिन्थिनायनि सायाव सावरायनानै बेनि बागै गोजौ बिबानगिरिनो फोरमायहरनो थांखि लायो। मख'नो गोनांदि कृष्ण दास आरो बिजु कुमार बर' मुंनि सानै एजेन्टआ बेनि सिगांबो माइरं रानना होनायाव बेले-बेजे खालामनायनि अजद थिखांदोंमोन। आथिखालाव जुन जुलाइ दाननि माइरंखौ एजेन्ट कृष्ण दासआ समबाय समितिनिफ्राय लाबोनायनि उनावबो मुलाम्फागिरिफोरनो राननानै होआखै होननानै अजद दैखांदों। गुबुन फारसेथिं माइरंखौ मुलाम्फागिरिफोरनो राननानै होआलासेनो रेशन कार्डआव माइरं होनाय जादों होननानै दिन्थिफुंदों होननानै मुलाम्फागिरिफोरा गोख्रों अजद दैखांदों। ঘটনা হল মানে আমি চাল পাইছিলোঁ সোমবাৰ মে'ৰ 28 তাৰিখ চালটো আমি পাইছোঁ 28 তাৰিখ তাৰপিছত আৰু জুন জুলাই আমি চাল পোৱা নাই যদি সিহঁতে চালটো ওলাই কিনে আমি ৰিচিভো ওলাইছোঁ সিহঁতে কেই তাৰিখত চালটো হেৰি কৰিছে। তাৰপিছত সিহঁতে মে'ত যেতিয়া আমি চালটো আনিছোঁ তেতিয়া সিহঁতে কাটত লিখি দিছে। কাটত লিখি দিয়াতে আমি আৰু বহি আছোঁ এনে যে আমি জুন জুলাই চাল পোৱা নাই পাম আৰু। তাৰপিছত এর মধ্যে একজন মানুহে মোক ক'লা অ' বৌ তই চাল পালি নেকি যে মইতো চাল পোৱা নাই যে জুন জুলাইৰ চালটো খালাচ হৈ গৈছে। এতিয়া চাল খালাচ হৈ গৈছে যদি মইতো চাল পোৱা নাই। তাৰপিছত মোৰ অলপ বেমাৰ আছিল মই মেডিকেল গ'লোঁ আৰু আহিব পৰা নাই কেইদিনমান। এতিয়া চাওঁ যে ৰিপৰ্টবিলাক মই আনিছোঁ আনাৰ পিছতে এতিয়া চাওঁ যে জুন মাহতো চাল দিয়া উদ্ৰ কৰিছে জুলাইতো উদ্ৰ কৰিছে কিন্তু 2 মাহৰ চালটো আমি পোৱা নাই। এতিয়া ৰেচন দোকানী কৃষ্ণ দাসে কৈ আছে যে চালটো আমি দিম কিবাকৈ। কালি মই কৃষ্ণ দাসক ফোন কৰিছিলোঁ ফোন কৰোঁতে কৈছে যে চালটো গুদামত আহিছে আমি চালটো দিম। যে চালটোতো এতিয়া আগষ্ট মাহৰ চাল আহিছে আপুনি সেইটো 2 মাহৰ চালটো দেখোন দিয়া নাই কিয় দিয়া নাই। কয় মই ঘৰত যাম মোৰ এতিয়া হাগা বেমাৰ হৈছে মই ঘৰত যাম ঘৰত যাই কেনে মই কিবা এটা কৰিম। মই বোলে কিবা এটা কৰিব আবার কি 2 মাহৰ চালটো আগতে দিব তাৰপিছত আমি আগষ্ট মাহৰ চালটো আনিম নহ'লে আমি চাল নানো। আপুনি কি কৰিব আৰু আহি কেনে আগতে সেই 2 মাহৰ চালটো আমাক দিব লাগিব। দিয়াৰ পিছতে আমি সেই আগষ্ট মাহৰ চালটো উঠাম নহ'লে মই নুঠাওঁ কৈছে ঘৰত আহি কেনে সেইবিলাক কিবা কৰিব চাওঁ এতিয়া ঘৰত আহি কি কৰে সেইখিনি মোৰ চাব লগা আছে। আৰু যদি আমাক 3 মাহৰ চাল একেলগে নিদিয়ে আমি ৰেচন দোকানীক তালা মাৰিম। আপোনালোকৰ কোনটো সমবায়টোৰ নাম কি আপোনালোকৰ? কৃষ্ণ দাস সমবায়ৰ এজেন্ট কৃষ্ণ দাস। আৰু আপোনালোক কোনটো সমবায়ৰ অন্তৰ্গত? আমাৰ এইটো এই বেটাগাঁও নাওকাটা পূব ডিবিলি বেটাগাঁও হয় এইটো আমাৰ জায়গা কিন্তু আমি চালটো নাই। গিৰীশ বড়ো আমাৰ ছেক্ৰেটাৰীৰ নাম হ'ল গিৰীশ বড়োক ফোন মাৰিছিলোঁ গিৰীশ বড়ো কৈছে চালটো খালাচ হৈ গৈছে প্ৰেচিডেণ্ট। তাৰপিছতে আমি চালটো আনিছোঁ এই ৰিচিপ্টটো ওলাই আনিছোঁ ৰিচিপ্টটো আছে মোৰ লগত আপোনালোকে যদি চাই আমি দেখাব পাৰিম। আৰু লগতে আপোনালোকৰ যিটো নেকি চাউল যিটো কাৰ্ডত লিখা আছে আপোনালোকৰ চাউল পোৱা বুলি লিখা আছে এই ক্ষেত্ৰত আপুনি কি কৰিব? চাউলটো নোপোৱাকৈ পোৱা বুলি লিখি দিছে নেকি? আমিতো চাউল পোৱা নাই। কৈ দিয়কচোন কথাটো। মই চাউল পোৱা নাই এইটো কাৰ্ডতে লিখা আছে আপোনালোকে চাই লওক। কিন্তু এইটো কাৰ্ডত লিখা আছে কি আছে 14/4 আৰু আছে 5/7 আমি চাউলটো ওলাইছোঁ বুলি কিন্তু এইটো মে' মাহতে লিখি দিছে। আমি মে' মাহৰ 28 তাৰিখত চাউল খালাচ কৰিছোঁ মে' মাহতে খালাচ কৰিছোঁ কিন্তু এইটো লিখি দিছে সিহঁতে আগতীয়াকৈ লিখি দিছে। আগতীয়াকৈ কেনেকৈ লিখিব কাৰ্ডত? যেতিয়া লিখি দিছিল আপোনালোকে চোৱা নাছিল নেকি? নাই তেতিয়া মোৰ বেমাৰো আছিল চবকে লিখি দিছে। কোনো চোৱা নাই নেকি? 2018 চনত মোৰ চাউল দিছিল ফেমিলিত নাম আছিল মোৰ ৰেচন কাৰ্ডত নাম থাকাতে ফটোকে একদিন কৈছে যে তোমাৰ কাৰ্ডটো কাটা গ'ল কেনেকৈ কাটা গ'ল কৈছে যে তোমালোকৰ গাঁৱৰ মেম্বাৰগিলা আহি কিনে তোমাৰ কাৰ্ডটো কাটি দিছে। মই খবৰ ক'লোঁ মই কিবা ক'লোঁ পিছত আৰু পোৱা নাই বিচাৰি কাৰ্ডটো পোৱা নাই তাৰ সেই বস্তুটো দেখুৱা নেদে তাৰ লিষ্ট এটা আছে যে লিষ্টটো মোক দেখুৱা চাব নেদে এনেকৈ কৰি বহুত দিন গ'ল। যাৰ পিছত যেতিয়া আধাৰ কাৰ্ড লিংক কৰিব লাগে তেতিয়া মোক একদিন ফোন কৰি মাতিছে যে তুমি তোমাৰ আধাৰ কাৰ্ডটো লৈ আহা তে লিংক কৰিব লাগিব তো তোমাৰ কাৰ্ডৰ নাম আহিছে। মই গ'লোঁ আধাৰ কাৰ্ড লৈ কিনে মোৰ ফিংগাৰ প্ৰিণ্ট ৰাখছি আৰু আধাৰ কাৰ্ডটো ৰাখছি ৰাখি কিনে কৈছে নেক্সট মাহৰ পৰা তুমি চাউল পাবা।
মানে নেক্সট মান্থ গেলোঁ যাৰ কৈছোঁ তোমাৰ কাৰ্ডটো কাটা গেল তোমাৰ এতিয়া নহ'ব তোমাৰ কাটা গেল মোটামুটি 4 বছৰমান হৈ গ'ল এতিয়া মই চাউল নাপাওঁ এই বিজয় বড়ো আমাৰ হেৰি এজেণ্ট ইন্দ্ৰজিৎ দাস মন আপনি কি কৰে হে আপনি কি কৰে মই কাম কৰোঁ হাজিৰা কৰোঁ পিছত কি ক'লা বিজয় বিজয় ক'লা যে তোমাৰটো কাটা গেল তুমি আৰু নাপাবা পেট নাকটা সেইদিনা আমাৰ এই গাঁৱত যিটো এটা ভেজাল লাগে 2 মাহ চাউল পাওঁ নাই বুলি এইটো ভেজালত মই গ'লোঁ যাই কিনে মই এটা নাম্বাৰ দিছিলোঁ বিজয়ত এইটো তোমাৰ ID নাম্বাৰ বুলি কৈছিল নাম্বাৰটো মই তাত লৈ কিনে ফিংগাৰপ্ৰিণ্ট দিলোঁ মোৰ নামটো ওলাই আহিল সেই হেৰি সুধিলোঁ কিবা গিৰীশ বড়ো নেকি গিৰীশ বড়ো সুধিলোঁ দাদা এইটো মৰটো এইটো চাই দিয়কচোন মোক চাই কিনে কৈছে তোমাৰ মায়ে চাউল উদ্ৰ হৈ আছে চাউলটো মই পোৱা নাই কেনেকৈ কোনে উদ্ৰ কৰি আছে তুমি তাতে খবৰ ক'বা মই ডিটেইলছকৈ ক'ব নোৱাৰিম পিছত মই বিজয় সুধিলোঁ যাই কিনে যে মই যে তুমি যে মোৰ মাহে যে চাউলটো মোৰ উদ্ৰ হৈ আছে চাউলটো মোক কোনে নি আছে তুমি মোক 3-4 বছৰ ধৰি যে চাউল নিদিয়া তোমাৰ ওপৰত মই কেছ কৰি দিম কি কৈছে মোৰ লগত অলপ বুজা বুজি কৈছে যে তুমি আৰু হালা চালা কৰিব নালাগে তোমাৰ কাৰ্ডটো মই বনাই দিম আৰু হেৰি চাউলটো তোমাৰ যিমান হয় মই লাহে লাহে কৰি চাউলটো মই শোধ কৰি দিম আৰু এইগুলো হাইলাইট কৰিব নালাগে বস্তুটো মই হাইলাইট কি ৰাইজ যিফালে থাকে মই সেইফালে থাকিম মোৰ বস্তু তুমি একলা দিবা আৰু কিমান মানুহৰ চাউল বা তুমি মাৰি খাই গৈ আছে মই চব ওলাব লাগিব মোৰটোহে মই জানছোঁ কাৰণে তুমি মোক ওলাই দিবা কিন্তু আৰু যে কিমান আৰু ভিতৰে আৰু কিমান নাজানা মানুহ আছে এইখিনি কিমান মানুহৰ চাউল যে তুমি মাৰিছিলা এইটো সব ওলাব লাগিব এতিয়া গাঁৱৰ মানুহ লৈ কিনে ওলাম চব এইবিলাক কৈ কিনে পিছত মই আহিলোঁ আহি কিনে এতিয়া গাঁৱৰ মানুহ মাতছোঁ মাতি কিনে 2 মাহৰ চাউল সিহঁতৰ মইতো চাউল নাপাওঁ 2 মাহৰ পোৱা নাই ৰাইজে পোৱা নাই 2 মাহৰ মোৰতো আৰু 4 বছৰে হ'ল পোৱা নাই সেইখিনিত মই নেলাগে মোৰতো হওক নহওক আৰু ৰাইজে কিমান দুখী মোতকৈ আৰু কিমান দুখী মানুহ আছে এইখিনি কাৰোবাৰ ঘৰত 3-4 জনৰ মানুহ আছে নাম আছে অলৰেডি তাতে নাম আছে নাম চাউল নেদে এই আমাৰ বৰ্ডিগাৰ ছোৱালীৰ নাম আছে না চাউল দিয়া নাই 2 মাহ 3 মাহ ধৰি দিয়া নাই পিছত গেছে একদিন নাম আছে লৈ নাযায় কেৱল এনেকৈ গৈছে চৰকাৰ কি ক'ব আপুনি হে চৰকাৰ কয় এইগিলা দুৰ্নীতি নকৰে কিন্তু দুখীয়াৰ পেটত লাঠি মাৰি কিনে এইগুলো বস্তু নাখায় এইগুলো বস্তু সব যিগুলো নতুন দোকানে সব এগুলো সব ক্যান্সেল করে দিব লাগে নতুন করে দোকান হের করে এপ্লাই করব লাগে আমরা 2 লং বেতা গাঁও আমি চাউল নাপাওঁ 2 মাহ হৈছে চাউল পোৱা নাই আমাক কোন আছে ডিলাৰৰ নাম বিজু বড়ো বেতা গাঁও ইতিমধ্যে তেখেত এটা আহি গৈছে আহি পেলাই কাগজ পত্ৰ লৈ আছিল তেখেতৰ খাতাত লেখা আছে আমি চাউল পাওঁ বুলি কিন্তু আমি ৰাইজে চাউল পোৱা নাই সেইটো কাৰণে আমি হেৰি কৰি দিছোঁ গতিকে এইটোৰ আমি চাউল পাওঁ বুলি সি দেখাইছি কিন্তু আমিতো ৰাইজে চাউল পোৱা নাই এইটো আমি কি কৰোঁ এতিয়া আমি দুখীয়া মানুহ আমাৰ চাউল কিনি খাই মাৰি খাই আছে 2 মাহৰ চাউল জুন জুলাইৰ কিন্তু তাতে লেখছি চাউল দিছোঁ বোলে 7 তাৰিখে কিন্তু চাউলটো আমি পোৱা নাই কিমান গাঁও আছে এটা কৃষ্ণদাসটো আমি নপৰোঁ এইটো বেটাকৈ আমি বিজুপুৰ আমি বেলেগ আমি বিজুপুৰ তাত পৰোঁ কোন এজেন্ট পৰে আপোনালোকৰ গাঁৱত আমাৰ পৰে বিজুপুৰ আৰু কোন পৰে আৰু এই বুধু আছে বুধু বড়ো আৰু নগেন বড়ো আৰু ইফালে কৃষ্ণদাসো পৰে আমাৰ কিন্তু আমি নাপাওঁ মাল কিন্তু এই কোনো এজন এজেন্টেই চাউল দিয়া নাই আমাৰ দিয়া নাই তে কিন্তু আমি বিজুটো জানো আমি যাৰ পৰা বিজুৰ পৰা খাই আছোঁ আমি বিজুটো ক'ব আমাৰ হেৰিটো ক'ব পাৰিম আমি বুজিছে না আপোনালোকে পাইছে না পোৱা নাই আমি 2 মাহৰ চাউল পোৱা নাই কিমান ঘৰ আছে আপোনালোকে চাউল পোৱা নাই আছেতো বহুত ঘৰ ইমান মানুহ মই চাৱা নাই এইটো লিষ্টটো কিমান মানুহ পাওঁ এই মাত্ৰ আহি গৈছে চাউল দিয়া বুলি কিন্তু মই বাৰ বাৰ কৈছোঁ মই এতিয়া চাউল 2 মাহ চাউল পোৱা নাই আমাৰ চাউল দিবাই লাগব তুমি 2 মাহৰ চাউলটো দিবাই লাগব সি কয় নাই মইতো চাউল দিছোঁ ক'ত দিলা তুমি কলিও বনি দিয়া বুলি আমিতো চাউল পোৱা নাই ৰাইজে সেইকাৰণে বিজু আমাক চাউল কিনি 2 মাহৰ চাউলটো দিবাই লাগব আমাক নহ'লে মই আগতে কৈছোঁ আমি মিডিয়াও মাতিম কি কৰিব লাগে আমি ওপৰ মহলতে যাম কিন্তু 2 মাহৰ চাউলটো আমাক দিবাই লাগব বিজু জ্বৰ পাই হওক আপোনালোকে যে তাৰিখটো লিখি দিছে দিয়া বুলি কি ক'ব সিহঁতৰ কাৰ্ডত আছে আমাৰতো কাৰ্ডত নাই আপোনালোকৰ কাৰ্ডতো দিয়া বুলি নাই আমাৰ বিজু আমাৰ কাৰ্ডত লেখাই নাই কাৰ্ডখন কিছুমানৰ কাৰ্ডত লেখা আছে কিন্তু আমাৰ কাৰ্ডত বিজু একো লেখা নাই কাৰ্ডখন নিনিলে ক'ব কাৰ্ডখন লৈ চাউল নিদিওঁ কিন্তু আৰু যদি কাৰ্ডখন নিছোঁ তাতে একো লেখাই নাই জুন জুলাইত 2 মাহ চাউল পোৱা নাই আমি বিজুপুৰ তাৰ চাউল পাওঁ ইতিমধ্যে আমি এটা আজি বিজুপুৰ মাতা হৈছিল ই গোটাইখিনি হেৰি কাগজ লৈ আহিছে চাউল দিয়া বুলি আমাক কৈছিল কিন্তু আমাৰ কাৰ্ডতো লেখা নাই এই আমাক কোৱাও নাই আৰু যিখন যে কম্পিউটাৰৰ পৰা ৰিচিপ্ট ওলায় আমাক ৰিচিপ্টখনো দিয়া নাই কিন্তু আমি গিৰিজদাৰ তাত গৈছিলোঁ তাতে চাউল দিয়া বুলি কৈছে চাউলটো তাতে খালাচ কৰি লৈ গৈছে কিন্তু আমি চাউল পোৱা নাই চাউল নিদিয়াৰ বিৰুদ্ধে যিটো অভিযোগ কৰিছে এওঁলোকে মই যোৱাকালি থাকিব পৰা নাই গুৱাহাটীতে আছিলোঁ অসুখ আছে মোৰ সেইটো শুনি পেলাই মই আজি আহিছোঁ আৰু মই জুন জুলাই মাহৰ চাউল কমপ্লিট চবক দিছোঁ
আৰু আমি মেচিনত দিছোঁ, অনলাইনত দিছোঁ। গতিকে মই কোনো মানুহক বাকী ৰখা নাই আৰু এইখিনি চব এই 2 মাহৰ জুন জুলাই মাহৰ কমপ্লিট আছে। এতে জবা দাসে কমপ্লেইন কৰিছে আপোনালোকক, জবা দাসৰো এতে ফিংগাৰ আছে। বনমালী দাসে কমপ্লেইন কৰিছে, বনমালী দাসৰো ফিংগাৰ এতে আছে। আপোনালোকে চাই যদি খুলি চাব পাৰোঁ, জবা দাসৰ দেখাই দিম মই, বনমালী দাসৰ দেখাই দিম। বাকী 160 ঘৰ মানুহ গোটাইখিনিৰ মোৰ এই 2 মাহৰ চাউল নিয়া স্লিপ আছে। মই মেচিনত চাউলখিনি তেওঁলোকক দিছোঁ। এইখিনি মোৰ বক্তব্য। দাস বেটাগাঁও। জুলাই মাহৰ চাউল নাহে, তাৰমানে জুলাই মাহৰ চাউলটো জুনৰ লাষ্টত দিছে। কিছুমানৰ জুনৰ 28 তাৰিখ 30 তাৰিখে দিছে। মই 3 তাৰিখে আনিছোঁ, জুলাই 3 তাৰিখে আনি 4 তাৰিখৰ পৰা মই বিলাইছোঁ। কিন্তু মালটো 1 মাহ এডভান্স আহি আছে, মালটো 1 মাহ এডভান্স আহি আছে। জুলাই মাহৰ চাউল পাইছে? জুলাই মাহৰ চাউল পাইছোঁ, জুলাই মাহৰ চাউল পাইছোঁ, চাউল বিলাইছোঁ। মই চাউল কমপ্লিট দিছোঁ, মই মেচিনত দিছোঁ চাউল, অনলাইনত দিছোঁ। আৰু অনলাইনত মোৰ এইখিনি প্ৰুফ আছে মোৰ তাতে, এইখিনি মই ৰাখছোঁ। এইটোৱে কথা মোৰ। কি ক'ব আপুনি বোলে 2-3টা ফিংগাৰ লৈ বোলে 2-3টা ফিংগাৰ লৈ বোলে ৰাখিবলৈ দিছে? 2-3টা ফিংগাৰটো নাখায়। একবাৰ যেতিয়া ফিংগাৰ মাৰাৰ পিছত চাউলটো যদি ওলাই যায় তেতিয়াতো আৰু ফিংগাৰ নলয় মেচিনে। আৰু যেতিয়া ফিংগাৰটো বুঢ়ী আঙুলিটোত কেতিয়াবা মানুহৰ ফিংগাৰটো নবহে, তেতিয়া কেতিয়াবা আঙুলিটো মুচবা দিওঁ, চাফা কৰিব দিওঁ, চাফা কৰি এইটো আঙুলিত ল'বা দিওঁ। কেতিয়াবা এইটো আঙুলিত যদি নুঠে এইটো আঙুলিটো আকৌ ল'বা দিওঁ, এনেকুৱা ল'বা দিওঁ। কিন্তু একবাৰৰ ফিংগাৰ দিয়াৰ পিছত যেতিয়া চাউলটো ওলাই যাব, ওলাই যোৱাৰ পিছত তো চাউলটো ওলাই গ'ল, ইয়াৰ পিছত আৰু ফিংগাৰ নহয়, ইয়াৰ পিছত আৰু ফিংগাৰ নহয়। কিন্তু 2-3বাৰ কেতিয়াবা ল'ব লাগে, বুঢ়া মানুহ আঙুলিত ফিংগাৰ নবহে, 2-3বাৰ কেতিয়াবা, বা আঙুলিটো কেতিয়াবা বদলাই দিব লাগে, এইটো আঙুলি নহয় সেইটো আঙুলিত দিয়ক। এইখিনিয়ে মাত্ৰতে। আপোনাৰ যিবিলাক অভিযোগ মিছা? মই সম্পূৰ্ণ মিছা। মই একেবাৰে সত্য হিচাপত ক'ব পাৰিম, ধৰ্মনিষ্ঠা সাক্ষী কৰি ক'ব পাৰিম যে মই কাৰো চাউল ৰখা নাই, সম্পূৰ্ণ চাউল মই বিলাইছোঁ। আৰু এইখিনি মোক প্ৰুফ মোৰ তাতে আছে। ধৰ্মস্থ হিচাপত মই বয়সস্থ মানুহ, মোৰ 71 বয়স হৈছে। এক কথাও মই মিছা নকওঁ, মই ধৰ্ম সাক্ষী কৰি কৈছোঁ। মই এই জুন জুলাই মাহৰ স্লিপ মোৰ তাতে আছে, মই চাউল বিলাইছোঁ। ইয়াৰ আগতে বোলে এনেকুৱা কৰিছে আপোনাক, চাউল দিয়া নাছিল বোলে ইয়াৰ আগতে? নাই, তেনেকুৱা হোৱা নাই, তেনেকুৱা হোৱা নাই। আগতে ৰাজহুৱা মিটিং হৈছে? নহয়, তেনেকুৱা নহয়, তেনেকুৱা নহয়, তেনেকুৱা হোৱা নাই, তেনেকুৱা হোৱা নাই। তাৰমানে এই 2016 চনত এই ল'ৰাই বিলাইছিল চাউলটো। ল'ৰাই বিলাৱাৰ পিছত কিবা ল'ৰাই পাব্লিকৰ লগত ভাল ব্যৱহাৰ কৰা নাই, মোক মাতি পেলাই তাৰ ৰাইজে কৈছিল। তাৰপিছতে ৰাইজে ক'লে যে আপোনাৰ দোকানখন আপুনি চলাওক, এই ল'ৰাটোৱে আল্টু পাল্টু কৰে। তাৰপিছৰ পৰা ময়ে চলাই আছোঁ, মই চলাই আছোঁ। কোনো দিন কোনো কমপ্লেইন নাই। আৰু এইটো বনমালী দাস, যিজন মানুহে কমপ্লেইন কৰিছে, বনমালী দাস মোৰ ভাই, নিজা ভাই। এই বনমালী দাসৰো এতে ফিংগাৰ দিয়া ৰিচিপ্টটো আছে। জবা দাস মাইকী মানুহ 35 কেজি চাউল পায়, এতে জবা দাসৰো ফিংগাৰ প্ৰিণ্ট আছে আৰু তেওঁ চাউল খালাচ কৰিছে। মোৰ একেবাৰে ধৰ্মস্থ এইখিনি ক'লোঁ। কাৰণ তেওঁলোক নহয়, মোৰ AY কাৰ্ড 35 কেজি কৰি 20খান কাৰ্ড আছে মোৰ তাতে। আৰু এই 20খান কাৰ্ডৰ মানুহ, ফিংগাৰ দিয়া মানুহ 20জন, চবৰে ফিংগাৰ ইয়াতে আছে, চবকে 35 কেজি কৰি চাউল দি আছোঁ। এইটো মোৰ কথা। অফিচৰ পৰা গোটেই ডাটাখিনি পাইছে, আপুনি চাউল ওলাইছে কিন্তু তেওঁলোকক দিয়া নাই বুলি কৈছে? নহয়, অফিচৰ পৰা ডাটাটো, অফিচৰ পৰা চাউল আনিছোঁ, ডাটাটো পাবই, অফিচত সুধিলে পাবই, কোনো কথা নাই। অফিচতো দিবই ডাটা, এইটো চুৰ কৰাৰ কোনো কথা নাই। আমি অফিচৰ পৰা মাল উঠাইছোঁ, আমি আনি পেলাই ৰাইজক বিলাইছোঁ, এইটোৱে কথা। गोजोनथाव खौरां। आइ आफा BM इन्स्टिट्यूट अफ पेरामेडिक्सआ सोलोंसाफोरनि थाखाय लानानै फैदों देहा सोलोंथाइनि मोनसे मोजां खाबु। 2023-2024 सोलोंथाइ बोसोरनि थाखाय आइ आफा BM इन्स्टिट्यूट अफ पेरामेडिक्सआव सोलोंसाफोरनि मुं थिसननाया सोलिगासिनो। क'क्राझार सोहोरनि JT रोड गोजोनपुरी गांजेमा बाजारनि उल्था फारसे साखाथियाव थानाय आइ आफा BM इन्स्टिट्यूट अफ पेरामेडिक्स सोलोंथाइ फसंथानाव सोलोंथाइ लानायनि गेजेरजों सोलोंसाफोरा साख्रि मोननायनि खाबुखौ खालामनानै लानो हागोन। भारत सेवक समाजजों गनायथि जानाय बे फसंथानाव 2 बोसोर समनि थाखाय मेडिकल लेबोरेटरी टेक्नोलॉजी BSS डिप्लोमा, एसिस्टेंट नर्सिंग, फर्स्ट एड पेशेंट केयर, डायलिसिस टेक्नीशियन, OT टेक्नीशियन,
फिजियोथेरापि डिप्ल'माजों लोगोसे 3 बोसोर समनि थाखाय ICU टेक्निशियान, रेडियोल'जी टेक्निशियान डिप्ल'माखौ लानो हागोन। बेफोर डिप्ल'माखौ आबुङै सोलोंथाइ लानायनि गेजेरजों सोलोंसाफोरा गोरलै राहाजों साख्रि लानायनि खाबु मोनगोन। गोसो गुदुं सोलोंसाफोरा रोखायै मिथिनो थाखाय 9821663110 6002559220 मबाइल नाम्बाराव फोनांजाब खालामनो हागोन, नङाब्ला क'क्राझार सोहोरनि इउनिभार्सेल डेन्टेल एन्ड हेल्थ केयार सेन्टाराव फैनानै थोंजोङै खौरां लाफैनो हागोन।